সময় তেতিয়া প্ৰায় সন্ধিয়া 6মান বাজিছিল। মোৰ ৰুমটোৰ দুৱাৰখনত কোনোবাই খটখটাই আছে জোৰ জোৰকৈ। মোক দেখোন কোনোবাই মাতি আছে। মা আৰু দেউতা। নাজানো, আগে পিছে দেখোন মোক কোনোদিনে নজগায় এনেকৈ। সেনেতে মই মাত লগালোঁ, গৈছোঁ ৰ'বা। প্ৰায় 10 বাৰমান মাতিলোঁ, তথাপিও নুশুনিলে। নাজানো কিয়। শব্দবোৰো উচ্চ স্বৰত আহিব ল'লে। দেউতাই ক'লে, তুমি দুৱাৰ খুলিবা নে মই দুৱাৰ ভাঙিম। মই বহুত চেষ্টা কৰিও শোৱাপাটিৰ পৰা উঠিবকে নোৱাৰিলোঁ। শৰীৰটো ইমান দুৰ্বল কিয়? লৰচৰ কৰিব পৰা নাই যে। মই আৰু কেতিয়াও সাৰ নাপাম নেকি? মোৰ মাতষাৰ বাৰু একেবাৰে হেৰাই গ'ল নেকি? মোক ক্ষমা কৰিবা মা, মই তোমালোকৰ যোগ্য হ'ব নোৱাৰিলোঁ। কিছু সময়ৰ পিছত মা আৰু দেউতা আৰু লগতে আৰক্ষী বিষয়া দুজন ৰুমলৈ সোমাই আহে আৰু দেখে তেওঁলোকৰ মৰমৰ জীৰ নিথৰ দেহাটি ক্লান্ত হৈ এঠাইত পৰি আছে। দেউতাই চিঞৰি চিঞৰি মাতিছে, মাইনা উঠা, এতিয়াতো শোৱাৰ সময় নহয়, ৰাতিৰ ভাতসাঁজ একেলগে খাই শুই যাবাগে। দেউতাই মোক সিমান মৰম কৰেনে? মই দেখোন কেতিয়াও বুজিকে নাপালোঁ। মায়ে সাবটি লৈ জোৰে চিঞৰি চিঞৰি কৈছে, দেহা উঠা না, তুমি যি বিচাৰা সকলো তেনেকৈয়ে হ'ব শুন। দেউতা আৰু মোৰ কোনো আপত্তি নাই, মাথো তুমি এবাৰলে মাত এষাৰ দিয়া। হাজাৰ কাতৰ প্ৰাৰ্থনা জনালে নাই, মই সঁচাকৈ সাৰ নাপালোঁ আৰু হয়তো কোনো দিনেই নাপাম, কাৰণ আত্মহত্যাৰ দৰে পথ এটা যিহেতু বাছি ল'লোঁ মই। ইফালে আৰক্ষী দুজনেও কৈছে ডেড বডিটো ৰাতিৰ ভিতৰত পষ্টমৰ্টেমলৈ নিব লাগিব। তেতিয়া মায়ে আকৌ চিঞৰি চিঞৰি কান্দিলে আৰু ক'লে, তাই আমাৰ কলিজাৰ এফাল, বুকুৰ পোৱালমণি, তাইক আমি এবাৰো হাত এখনো উঠাই পোৱা নাই। তাই বৰ কষ্ট পাব, তাইক নিনিবা। দেউতাই হাজাৰ দুখৰ মাজতো মাক সান্তনা দিছে। কিমান যে বুজাইছে কৰি মাজনী। মোক ক্ষমা কৰি দিবা মা দেউতা। মই তোমালোকক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোক তোমালোকে এবাৰো বুজিবলৈ চেষ্টা নকৰিলা। তোমালোকে মোৰ সুখৰ বাবে ভাবিছিলা, কিন্তু মই ভাবিয়েই নাপালোঁ, মই বুজিয়েই নাচালোঁ। অন্য এখন অচিন পৃথিৱীৰ সৈতে জড়িত হৈ পৰিছিলোঁ মই। স্বাৰ্থ অবিহনে ইমানবোৰ মৰম পায়ো মই তোমালোকক বহুত আঘাত দিলোঁ মা। ইয়াৰ শুধৰণি মই কেতিয়াও কৰিব নোৱাৰিম হয়তো। মোক ক্ষমা কৰি দিবা। মই ক্ষমাৰ যোগ্য নহয়, তথাপি কাব কৰিছোঁ। মোক ক্ষমা কৰি দিবা মা দেউতা।